মই আছোঁ অৰুণাচলৰ পূজাত আৰু এটা ইয়াত মানে বঢ়িয়া ঘটনা মই দেখাই আছোঁ কি এফালে পূজা মণ্ডপত পূজা চলি আছে আৰু তাৰ ৰাইট চাইডে একে কাষতে চলি আছে চম চম। এইটো হৈছে পূজা মণ্ডপ, ইয়াত চলি আছে আৰতি আৰু তাৰে চাইডত এয়া চাওক ইয়াত পুৰা হিন্দী গানত ডান্স চলি আছে। মানে এইটো কেনেকুৱা পূজা মই বুজি নাই পোৱা। অসমত কিমান পূজা চাব আৰু এইবাৰ অৰুণাচলৰ পূজা চাব অলপ কেনেকুৱা। মই ভিৰৰ মাজত পুৰা ওলাব জেগা নাই। এইবাৰ তেজপুৰততো পূজা চোৱা নহ'লে সেইকাৰণে অৰুণাচলতে চাওঁ পূজা। আৰু দেৱী চোৱা হোৱা নাই, দেৱী চাই লওঁ। মই এইটোৱে কেছ বুজি পোৱা নাই, মানে কেছটো কি? এইটো পূজা মণ্ডপ আৰু এইফালে হিন্দী মানে প্ৰাইজ বল চলি আছে, হিন্দী সংগত ডান্স। হাই এণ্ড নমস্কাৰ, হেল্ল' গিয়া তেল লেনে, ৱেলকাম টু দ্য নতুন ব্লগ। মই আছোঁ বৰ্তমান অৰুণাচলত, আপোনালোকক আহিছোঁ পূজা দেখাবলৈ। এইবাৰ পূজা চাইছোঁ মই অৰুণাচলৰ পৰা। ইয়াতে আপোনালোকে দেখি পোৱা নাই, কিন্তু আন্ধাৰে মুন্ধাৰে মই ব্লগ কৰি আছোঁ। পূজা হৈ আছে দুখন, এই গেটটো ইপাৰে অসমত এখন, গেটটো ইপাৰে অৰুণাচলত এখন। এইটো হৈছে অসম আৰু অৰুণাচলৰ বৰ্ডাৰ গেট। এইপাৰে অৰুণাচল, সিপাৰে অসম। মই এতিয়া অৰুণাচলত পূজা চাই গৈ আছোঁ, এতিয়া অসমলৈ যাম। কিবা এটা খাব লাগে আৰু। এই অৰুণাচল আহোঁতে মানে ৰাকুদাৰ ধুনীয়া গান এটা মনত পৰি গৈছে। কি আছিলে? চল চল, কি আছিলে ৰাকুদাৰ গানটো? চল চল অৰুণাচল, গ্ৰীণ গ্ৰীণ এভাৰ গ্ৰীণ অৰুণাচল। একটো বাদ হে, অসমৰ পূজাতকৈ অৰুণাচলৰ ফালেহে মানুহ বেছি। চব মানুহ গৈ তাত আছে গৈ ন? ইয়াত পূজা কোনোৱে চোৱা নাই, চব অৰুণাচলত আছে গৈ মানুহ। তোমাৰ ভাই ব্লগিঙত ব্যস্ত। হাম আছামিজ মে বনাতা হে, ই অসমীয়া ই হিন্দীত বনায়। অলপ আগত আপোনালোকক দেখাই আছিলোঁ অৰুণাচলৰ পূজা, এইবাৰ অসমৰ পূজা। মানে একেটা জেগাতে অকণমান দূৰতে। এইটো অসমৰ পূজা। ইয়াত বোলে পূজা বেছি দেৰিলৈকে নহয়। কিমান টাইমলৈকে হয় পূজা? 9টালৈকে হয়। অসমতো অৰুণাচলতো? অৰুণাচল অসম দুইটা। ইয়াত মানে 9টা বজাৰ পিছত যদি পূজা থাকে মানে লাঠি কোবাও ডাইৰেক্ট। পূজা গীত দি দিব, পূজা গীত পাই যাবা 9টা বজাৰ পিছত। যদি পুলিচৰ পিটন খাব মন নাই 9টা বজাৰ আগত ইয়াৰ পৰা মানে যাবই লাগিব, নহ'লে জেল। এতিয়া মানে আমাৰ লাগিছে ভোক আৰু খাবলৈ। ইয়াত এখন ৰেষ্টুৰেণ্ট হোটেল চব ফুল, বিচাৰি আছোঁ যেনি চবেই ফুল। যেনে তেনে ইয়াত এখন খালী পাইছোঁ, খালী মানে ফুল হৈ আছে, খালী হ'ব এতিয়া। ইহঁতকো মাতি দিওঁ লগৰখিনিক, ইয়াতে খাই পেলাই যাওঁ আৰু। মানে চবফালে ফুলেই, খাবলৈ কোনো জেগাই নাই। পৰ্ক চাওমিন, পৰ্ক সেয়া আহি গ'ল চুপ, একদম মজা চুপ। মই কিন্তু কেতিয়াও নোখোৱা বস্তু এটা খাম এতিয়া, পৰ্ক চাওমিন। মই এইটো বস্তু আজি দেখি পাইছোঁ। পৰ্ক চাওমিন মই আজি দেখিছোঁ, আৰু খোৱাটো নাই আগতে, আজি খায়ো চাম। আমাৰ এইটো আমাৰ পল্টন দেই। ये क्या বস্তু হে? এইটো কি কয়? হে কি? থোপা। কেতিয়াও নুশুনা নাম, কেতিয়াও নুশুনা বস্তু, কেতিয়াও নুশুনা নাম শুনিছে, থোপা বোলে। এইটো পৰ্ক চাও, কেতিয়াও খাইও পোৱা নাই, দেখিও পোৱা নাই, আজি দেখিছোঁ ফাৰ্ষ্ট। এই দেখোন পুৰা খাইছে, থোপা খাইছে। গাড়ী গাহৰি খাওঁ।
আছে নাই একোৱেই নাই ভয় লাগে দেখোন গুড মৰ্ণিং ফ্ৰম বৰডুমচা এতিয়া ৰাতিপুৱা 7টা বাজি গ'ল মই মাত্ৰ শুৱাৰ পৰা উঠি আহিছোঁহে কাৰণ মোৰ যে মোবাইলত ভিডিঅ' ইমান পৰি আছে 3-4টা ব্লগ বনাব আছে মানে ভিডিঅ' পৰি আছে এতিয়ালৈকে এইটো একো এডিটে হোৱা নাই সেই ক'লে ওলাই আহিছোঁ জানেনে বাগানৰ মাজলৈ মানে ৰাতিপুৱা কি ধুনীয়া গোন্ধ এটা ওলাই নহয় ইয়াত মানে দিল গাৰ্ডেন হৈ যায় একদম গাৰ্ডেন কালি ৰাতি বাছ পূজা চাই আহিছোঁ ধাৰামকৈ বিচনাত পৰিছোঁ আৰু চেছ মই কোনফালে শুলোঁ মই নিজে গম নাপাওঁ টোপনি ইমান টোপনি আহিছিল পৰহি ৰাতি 8টা বজাৰ পৰা মই শুৱাই নাই কালি শুই গৈছোঁ পূৰা লগতে টোপনি আহি গ'ল এই এনেকুৱা জেগাত কিন্তু ধুনীয়া লাগে দেই মই ভাবোঁ কেতিয়াবা আমাৰ ঘৰটো এনেকুৱা হয় ই ধুনীয়া মানে মোৰ বাগান মানে এনেকুৱা মাজত বহুত ধুনীয়া লাগে আৰু এয়া হৈছে আমাৰ মামাহঁতৰ বাগান এখন চাহপাতৰ পূৰা বহুত ডাঙৰকৈ আপুনি হাত মেলিলেই তামোল পাব হাত মেলিলেই পাণ পাব জালুক পাব মানে ঘৰৰে চব মানে মোৰ মজা লাগে এনেকুৱা জেগাতে থাকিবলৈ একদম দিল গাৰ্ডেন হৈ যায় গাৰ্ডেন মই সৰুতে যেতিয়া ইয়ালৈ আহোঁ সৰুতে ইয়ালৈ আহোঁতে সেইবিলাক যে সমান হৈ থাকে চাহপাতবিলাক ভাবোঁ ইয়াৰ ওপৰত শুব পাৰি নেকি বুলি কিন্তু নোৱাৰি এতিয়াও ভাবোঁ শুব পাৰি নেকি বোলো নোৱাৰি এইজোপা মোৰ পিছফালে কি গছ জানে ৰুদ্ৰাক্ষ এই ডাঙৰ ওখ গছডাল যে এইডাল এডাল ৰুদ্ৰাক্ষ গছ হয় পূৰা তলত গুটি হৈ থাকে ৰুদ্ৰাক্ষ গুটি জয় বাবা ভোলেনাথ তো মই এতিয়া মজাকৈ যাওঁ প্ৰথমতে ফুলে মজাকৈ যাওঁ মজাকৈ নহয় প্ৰথমতে মই মুখ চুখ ধুই লওঁ তাৰপিছত মোৰ আগৰ ব্লগটো মই এডিট কৰি লওঁ একো ভিডিঅ' গোটেইসোপা পৰি আছে একো এডিট কৰা নাই তাৰপিছতহে আৰু নেক্সট কামবিলাক কৰিম আৰু এতিয়া ইয়াত এটাই টেনশ্যন জিঅ' নেটৱৰ্ক নাপায় আৰু মোৰ চিমটো হ'ল জিঅ' মই এতিয়া ভিডিঅ'টো কেনেকৈ আপলোড কৰিম এডিট বাৰু হৈ যাব কিন্তু মই আপলোড কৰিম কেনেকৈ একে নেটৱৰ্কে নাই টেনশ্যন हिमगंगे आयुर्वेदिक ठंडा पेय दिमाग रहे कूल गर्मी जाओ भूल এতিয়া আমাক ককাই পানী দি আছে ফুলত আপোনালোকক অলপ পাছত লগ পাই আছোঁ অ'কে সেয়া মোৰ পিছফালে টকৌপাতৰ ঘৰ বাকী সেইবিলাক বাদ দিয়ক তো আজিৰ ব্লগটো বেছি দীঘল নকৰোঁ বহুত দীঘলীয়া হৈ গৈ আছে ইয়াৰ পিছৰ যিটো ব্লগ হ'ব মই আপোনালোকক দেখাম অৰুণাচলৰ বুদ্ধ মন্দিৰ আৰু তাৰপিছত চিংফো মানুহৰ চাংঘৰ মানে চাব আপোনালোকে মজা এটা ব্লগ দি আছোঁ ইয়াৰ পিছত আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ লগ পাই আছোঁ এটা নেক্সট ব্লগত আজিলৈ বাই তিনিচুকীয়াৰ পৰা